টু মাই ইউটিউব চেনেল ৰামা AL চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান চিকেন আনিব যাম মাৰ্কেটত, ওলাই আছোঁ। মোৰটো ৰেডি হ'লে এইটো পংকজ পুচাপ খুব মাৰে, কিন্তু ই ৰেগুলাৰ মাৰে, 2 টাইম মাৰে। ৰাতিপুৱা এবাৰ মাৰে পুচাপ আৰু ডিউটিৰ পৰা আহি পেলাই মাৰে এবাৰ পুচাপ, 2 টাইম। মজা, এক্সিলেণ্ট পংকজ, ধুনীয়া। এই মাৰি আছে চাওঁ, ৰেগুলাৰ ফিটনেছ থাকিব লাগে, ৰেগুলাৰ থাকিব লাগে মানুহ, আৰু অলপ চলপ ৱৰ্কআউট কৰিব লাগে। আৰু ফিজিকেলি ফিট থাকিলে মেণ্টেলি ফিট থাকিব। মজা। আৰু মেণ্টেলি ফিট থাকিলে কামত ধ্যান মন বহিব, গুড, সদায় হেপী থাকিব পাৰিব। মজা মজা। তাৰপিছত কি আছিল, তুমি এদিনত কেইবাৰ কৰি পুচাপ মাৰা, এক্সাৰচাইজ কৰা? এদিনত বুলি নহয়, 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টা মিনিমাম বডিটোক দিব লাগে। যে নহওক ৰাতিপুৱা আৰু মানে গধূলি টাইমত মাৰা আৰু 2 টাইম ন? ৰাতিপুৱা অলপ গধূলি অলপ। ঠিকে আছে, গুড ডে গুড। এইটোৱে আমাৰ ৰুম হয়, এইটো ৰুম, ইফালে কেণ্টিন আছে, আমি খোৱা বিচনা এইটো এনেকুৱাই তলতে, আৰু এনেকুৱাই কি কৰিবি আৰু উপায় নাই। ইছ বেচেৰা, ঘৰতে চাগে নকৰে তেনেকুৱাই কাম, ইয়াতে এইবিলাক কৰিব লগা হৈছে। ইছ দে উপায় নাই। কষ্ট কৰিলে বোলে ফল পায় বোলে, হয়নে নহয় পংকজ? যিমানে কষ্ট কৰিবা সিমানে ফল পাবা। মাস্ক মাৰি লোৱা ভাই, ইয়াতে মাস্ক নাপালো। মাস্ক সকলোৱে খুব ফ'ল' কৰে, মাস্ক ইম্পৰ্টেণ্ট, মাস্ক গম পাইছা না? আহা এতিয়া আমি মাৰ্কেটলৈ যাওঁ, আপোনালোকেও মোৰ ভিডিঅ'ৰ মাজেদি বলক, চাওক বাৰু কেনে লাগে এইখিনি পিনিয়া এৰিয়া, ইণ্ডাষ্ট্ৰিক এৰিয়া, এইখিনিত কেনে লাগে। এইখিনি এন্ধাৰ হৈছে, তলত লাইট চাইট নাই এইখিনি জেগা। পংকজ আহা যা বাবা, লাইট চাইট নাই দেই গাইছ। এতিয়া লাইট ভাই আছে, পংকজ এতিয়া আমি মাৰ্কেট গৈ আছোঁ, কিন্তু এন্ধাৰ হৈ আছে অলপ। যাবা সেইটো চাইড যাবা না? পংকজ মাংস কিন্তু আজি ধুনীয়া বনাব লাগিব, কিন্তু গম পাইছা না? কেনেকুৱা বনাবি, গ্ৰেভি টাইপ বনাবি না? এনেই কিন্তু বেয়া বনা নাই, কিন্তু আগে পিছে যেনে বনাইছ ধুনীয়া বনাইছা। আজি মজা বনাব লাগিব কিন্তু ভাই। বলক আমি বৰ্তমান এতিয়া চিকেনৰ দোকানক লৈ, এইটো চাইডে মেইন মাৰ্কেট যাব পাৰি। আমি বৰ্তমান চিকেন দোকান পালোঁ, चिकन दुकान पाई गलो। इतना नहीं चाहिए, वो दीजिए 2 आदमी का कम होगा तो हो जाएगा। আমি দুজন কাৰণে ইমান নাখাওঁ, অকণমান হ'লে হৈ যাব। চিকেন দোকান এইবোৰ ব্ৰইলাৰ পে কৰি দি। এইবোৰ চিকেনৰ মছলা আছে, কি চিকেনৰ দোকানত চিকেনৰ মছলা ধুনীয়া। দিয়া ভাই দিয়া। এইগিলা ব্ৰইলাৰ পে কৰি দিয়া। কানাড়া ভাষা বুঝিছি নাপাওঁ, কি লিখিছে সিহঁতে জানে আৰু। ৰাস্তাই ইফালে চিকেনৰ দোকানত চিকেনৰ মছলা। মই কৈছিলোঁ ন, ইয়াতে টেনশ্যনে নাই, হাতত কেছ পইচা নহ'লেও কোনো কথা নাই, গুগল পে ফোন পে হ'লেও হৈ যায়। বলা পংকজ অকণ মাৰ্কেটৰ পৰা ঘূৰি আহক।
চিকেন ল'লোঁ পংকজে বনাব ধুনীয়াকৈ গ্ৰেভি টাইপ মই ভিডিঅ' বনাই আছোঁ পংকজৰ লাগিছে লাজ খুব লাজ কৰে বেচেৰাটো মাৰ্কেট মজা কিন্তু দেই ধুনীয়া লাগে বজাৰ কৰি পেলাই এভল বস্তু পাই ইয়াত যা দোকানৰ দোকান চেণ্ডেলৰ দোকান দুৰুলা মল্লিচোন তই আদা নহৰু হা বিলাহী আদা নে বিলাহী ল'বি নেকি হেল্ল' 10 টকীয়া লগতে আদা বাচি আছে নাৰিকলো আছে লগতে আলু আছে আদা আছে বিলাহী আছে पहुँच धनिया लो धनिया धनिया का कितना प्राइस कितना चाहिए कितना नहीं सही 5 का दे दीजिए কি ল'ব চা বিলাহী লৈ ল কিমান বোলে পংকজ 10 টকা বিলাহী কি বিচাৰি পোৱা নাই নেকি তুমি হা আমি বৰ্তমান বিলাহী ল'লোঁ আদ্ৰা ল'লোঁ ধনিয়া ল'লোঁ আৰু চিকেন ল'লোঁ মজা কৰি বনাব পংকজে গ্ৰেভি টাইপ বনাব আৰু এইবাৰ পংকজে জলকীয়াও ল'ব ধৰিছে 1 পোৱা স্কেনাৰ পৰি আছে ক'ৰবাত কোনো কথা নাই এগুলা গুগল পে ফোন পে পংকজে এতিয়া গুগল পে ফোন পে কৰিব কিয় নাই মাত্ৰ 30 টকা কিন্তু ফুল খুব বিক্ৰী হয় দেই ফুল কিন্তু খুব বিক্ৰী হয় দেই অৰিজিনেল ফুল চুলিত বান্ধি লয় ইয়াতে এতিয়া বৰ্তমান ৰুমত গৈ আছোঁ আমি আমাৰ বজাৰ কৰা হৈ গ'ল এইখিনিত অকণমান এন্ধাৰ আছে মেইন মাৰ্কেটৰ পৰা আমি আহি পালোঁ এতিয়া ৰুম পোৱা নাই ৰুম পাম আৰু অকণমান শ্বৰ্টকাট হৈ আহিলোঁ ৰাস্তা মানে চাৰো চাইডো আছে ইফালেও আছে এটা ইফালে আমি যাব লাগিব এতিয়া আৰু ইফালে চিধাও আছে আমি বৰ্তমান ৰুম পাম আৰু এতিয়া পংকজ আজি চিকেন বনাবি আৰু তাৰমানে নাই কি চিকেন বনাবি আৰু তাৰমানে নাই কি আমি ৰুম পাম আমি মানে ওপৰৰ ফ্ল'ৰ থাকোঁ এইটো তলৰ ফ্ল'ৰ হয় লাইট চাইট নাই এন্ধাৰ তলত ফাইনেলি ৰুম আহি পালোঁ আমি এতিয়া পংকজে চিকেন বনাব ধুনীয়াকৈ আদা নহৰু ধনিয়া বিলাহী আনিছোঁ পংকজে বনাব এতিয়াই আমাৰ বিচনা পাকাতে আমি এনেকৈ আৰু তলি পাৰি খোৱা আৰু চিকেন হ'লনে হোৱাই নাই ন অঁ ৰ চাওঁ বাৰু এইগিলা তুমি ৰেডি কৰি থৈ দিছা ন চাওঁ বাৰু বেছি টাইম নাই আৰু আমাৰ মাংস হ'ব আৰু হালধি দিব লগা আছে বগা পৰি আছে আলু বিলাহী দিব লগা আছে লাষ্ট ফিনিচিং ধনিয়া দিব লাগিব মজা টেষ্টি হাত বাঢ়ি আছে পংকজে এতিয়া খাম এতিয়া অস্তে কৰি আমি চিকেন হৈ গ'ল সম্পূৰ্ণ কমপ্লিট কেনে হৈছে গম নাপাওঁ পংকজেহে গম পাব পংকজ আগে চাকি চোৱা তুমি কেনে হৈছে ক'বা তুমি খাই লয় ৰাইজক জনাব লাগিবতো কেনে অকণমান নিমখ লাগিব বৰ্তমান এতিয়া খোৱা লোৱা কিলাৰ হ'ল আমি এতিয়া বৰ্তমান টোপনি মাৰিম পংকজে বিচনাত পৰিলে এইটো মুভি চাই আছে
আপোনালোকক অনুৰোধ কৰিছোঁ সকলোকে যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। সকলোকে মই অনুৰোধ কৰিছোঁ। আজিৰ কাৰণে ইমানতে ভিডিঅ'টো সামৰোঁ। অ'কে, বাই বাই। আই লাভ মাই লাইফ। বাই বাই।